চৰকাৰৰ ফালৰ পৰা আৰু এটা নিউ আপডেট আহি গ'ল। অসমত আকৌ আৰম্ভ হৈ গ'ল মিছন বসুন্ধৰা 2.0। আপোনাৰ মাটিৰ নামজাৰি, মাটিৰ কাৰেকশ্যন, আপোনাৰ মাটিৰ যিকোনো প্ৰব্লেম আপোনালোকে এতিয়া ঘৰত বহি আপোনাৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। মিছন বসুন্ধৰা 2.0 এতিয়া কেতিয়া এইটো ৱেবছাইট খুলি দিয়া হ'ব আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মিছন বসুন্ধৰা 2.0 অসমত কেতিয়া আৰম্ভ হ'ব, অসমৰ CM ছাৰে কি ক'লে, আপোনালোকে এবাৰ ভিডিঅ'টো চাই লওক। তাৰপিছত আপোনালোকে কেতিয়া এপ্লাই কৰিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব মই আপোনালোকক ভিডিঅ'ৰ শেষত দেখুৱাই দি আছোঁ। মিশন বসুন্ধরা 2 আরম্ভ করে প্রত্যেকজন খিলঞ্জীয়া মাটি যে সরকারি ভূমিত আছে তেওঁলোকক আমি বিনা পইচাত ম্যাদি পট্টা প্রদান কৰিম। এই সংকল্পৰে আমি বসুন্ধৰা 2 আমি আৰম্ভ কৰিম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা, অসমৰ পৰা মৌলবাদক উৎখাত কৰা আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যোৱা এই দিশেৰে আমি কাম কৰিব খুজিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু JP নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাৰে আমি আমাৰ ৰাজ্যখনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ খুজিছো। মিছন বসুন্ধৰা 2.0 ৱেবছাইটটো অসমত অতি সোনকালে খুলি দিয়া হ'ব। যদি আপোনাৰ মাটিৰ কিবা প্ৰব্লেম হৈ আছে, আপোনাৰ যিকোনো প্ৰব্লেম আপোনালোকে কিন্তু ঘৰত বহি আপোনাৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। ৱেবছাইটটো কিন্তু অতি সোনকালে খুলি দিয়া হ'ব। যেতিয়া খুলি দিব মই কিন্তু আপোনালোকক ভিডিঅ' সকলোৰে আগত দি দিম। আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেতিয়া ৱেবছাইটটো খুলি দি দিব মই সকলোৰে আগত আপোনালোকক ভিডিঅ' দি দিম। আজিৰ ভিডিঅ' ইমানেই আছিল।